তো হেল্ল' ফ্ৰেণ্ডছ, সকলোৰে খবৰ পাতি ভালনে? আজি মই ক'বলৈ গৈছোঁ এখন অসমীয়া কপি কৰা চিনেমাৰ ওপৰত। তো দেৰি নকৰি আজিৰ এই ভিডিঅ'টো তোমালোকে এনজয় কৰা। यूजलेस हो गई है। बेबी पकड़ो उसे। ফ্ৰেণ্ডছ, তোমালোকে চিন দুটা চাই গম পাইছে আমি আজি যতীন দা ৰত্নাকৰ চিনেমাখনৰ ওপৰত কথা পাতিবলৈ লৈছোঁ। যতীন দা ৰত্নাকৰ চিনেমাখন মোক কপি যেন লাগিছে। আপোনালোকে ভিডিঅ'টো চাই ক'বচোন কোনখন কপি আৰু কোনখন ৰিয়েল হয়। দিনৰ ঘটনাটো নে ৰাতিৰ ঘটনাটো? ইমান বেছি ৰহস্যজনক মানুহ হৈ আপুনি কাৰোৰে আগত বা বেছি দিনলৈ লুকাই থাকিব নোৱাৰে। এদিন নহলেও এদিন আপুনি এই ৰহস্যবোৰ আঁতৰাই আচল মানুহজন হৈ ধৰা দিবই লাগিব। ফ্ৰেণ্ডছ, তোমালোকে চিন কেইটা চালা? মই জানো তোমালোকে চিন কেইটা চাই ইমান সহজতে মানি নলোৱা। সেইকাৰণে মই ডিছক্ৰিপশ্যনত দুয়োখন চিনেমাৰে পাৰিলে লিংক দুটা দি থ'ম, তোমালোকে গৈ চাবা। আৰু মই ইয়াত ভিডিঅ' ক্লিপবোৰ বেছিকৈ দেখাব নোৱাৰোঁ, নহ'লে ষ্ট্ৰাইক দি দিব। ষ্ট্ৰাইক লাগিলেতো আৰু জানাই চেনেলটো কি হয়, তাৰ বাবে মই বেছিকৈ ক্লিপ দেখুৱাব নোৱাৰিলোঁ। তো যদি মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত চিনেমাৰ দুয়োখন চিনেমাই চাবা, তেতিয়াহে ভালকৈ বুজিব কোনখন ৰিয়েল হয় কোনখন কপি হয়। তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো যদি তোমালোকে ভাল পালা তেনেহ'লে লাইক কৰা, কমেণ্ট কৰা, তো তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত অকণমান শ্বেয়াৰ কৰি দিয়া। তো আজিলৈ টাটা, বাই বাই। পুনৰ এটা নতুন ভিডিঅ' লগ পাম। তো টাটা। বন্ধু রসিয়া